নমস্কাৰ এই ভিডিওটো আৰম্ভ কৰাৰ আগতে মই ক'বলৈ গৈছোঁ এই ভিডিওটো আমি মাত্ৰ এনে জাষ্ট ট্ৰাই কৰিছোঁ মই বনাবলৈ মোৰ মাক লৈছোঁ এনে একদিনত মায়ে নাজানে আৰু ময়ো ইমান নাজানো মানে প্ৰথম ভিডিওটো আৰম্ভ কৰিছোঁ মানে কিবা ভুল যদি হয় এডিটিঙতো মিষ্টেক হৈছে মই নিজে গম পাইছোঁ কিন্তু জাষ্ট ট্ৰাই কৰিছোঁ আপোনালোকে ভিডিঅ'টো চালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিব মানে মই নিজে বনাম আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক জয় আই অসম System 1 loaded. এইজন হৈছে আমাৰ দুৰংশ প্ৰেমিক এজনীৰ পৰা ঠগ খাই তেওঁ হেঁপাহে নপলাল আৰু এবাৰ আক্ৰমণত পৰিলে ৰাতিপুৱাটো তেওঁ মোবাইল নোচোৱাকৈ থাকিবই নোৱাৰে কাৰণ গাৰ্লফ্ৰেণ্ডৰ SMS তেওঁ ৰাতিপুৱা লাগিবই গাৰ্লফ্ৰেণ্ডৰ দেহা খুন মাৰিলে SMS পাইতো তেওঁ ৰাতিপুৱা বলিয়া হৈ যায় এনেকুৱা কৰে যেন কিবা যুদ্ধতে জয়ী হৈ আহিছে তেওঁ যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে নিজৰ ফিলিংছ লয় আৰু গাৰ্লফ্ৰেণ্ডকো তেওঁ সেই ফিলিংছবোৰ শ্বেয়াৰ কৰি থাকে তেওঁৰ নামেই যাৰ পৰিচয় নামেই হৈছে তেওঁৰ হলিয়া এইজন হৈছে আকৌ তেওঁ মাকে ৰাতিপুৱা গালি পাৰি উঠাবই নোৱাৰে ভাবে ল'ৰা শুই আছে কিন্তু ল'ৰা যে তলে তলে প্ৰেম কৰি আছে মাকে গমেই নাপায় মানে তেওঁ গালি পাৰি আমনি লাগি গুচি যায় এইটো হৈছে জাষ্ট ট্ৰেইলাৰ পিকচাৰটো এতিয়াও বাকী আছে আপোনালোকে চাই থাকক মোবাইল চাই থাক পঢ়িব শুনিব নালাগে পঢ়িবজনী সন্ধিয়ালৈ মেছেজ কৰিছে হা যিজনী আহিব সেইজনী চুলিজনী ফাই কৰি যাম বাপেক কৈছোগৈ ৰ ই নপঢ়ে নহ'লে একো নকয় পাপাক নক'লেও হৈছোঁ পাপাক ক'বলৈ গৈছে মই উঠিছোঁ নহয় মা হ'ব হেৰি কৰি থাকে আকৌ মই উঠিম নহয় বিচনাখন বাইক নহয় মইতো মানুহ হয় মোৰতো মোবাইল চাবলৈ মন যায় মোৰতো প্ৰেম কৰিবলৈ মন যায় নাচাওঁগা আকৌ তাই গালি পাৰিব বিচনাখন পৰাই ভাল এইবাৰ আকৌ কাৰ এখিনি চাহিব তাই দিছে Mrs. Maid. I love you. 2 hours later. পঢ়া-শুনা নাই তুই পঢ়িব নালাগে এবাৰ তই পাছ নকৰ এবাৰ ফেইল কৰিবি ৰ গৈছোঁ মই মা আহিছে বাকী ঘৰতে কাম হোৱা হয় মা আহিছে প্ৰশ্ন দিয়া চুলি ছিঙি তোক একদম হেৰি কৰি পেলাই কি কৰিম চাবি চাহ অকণ দিছোঁ চাহ খাই ল যদি মই বিচনা পাৰি আছোঁ যদি নপঢ় তই এই কাম বন থাকে যা গৰু আহিব গৰু বান্ধিবি ছাগলী আহিব ছাগলী বান্ধিবি চব দানা পানী দি শেষ কৰিবি যা মই একো কাম কৰিব নাই মই বুঢ়া হ'বি ভিডিঅ'টো চাই কেনেকুৱা পেলাই গাইজ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাব ভিডিঅ'টো বহুত শ্বৰ্ট হৈছে মানে এনেই অলপ বনাই চাইছিলোঁ কেনেকুৱা হয় মানে আৰু ভিডিঅ' আহি আছে বনাম ভাল আৰু অলপ মিষ্টেক হৈছে বাট মিলাইছোঁ আৰু ভাল পালে লাইক কমেণ্ট কৰক আৰু তলত কমেণ্ট কৰক কি কেনেকুৱা হৈছে ভিডিঅ'টো আজিলৈ তেতিয়াহ'লে বাই বাই নেক্সট ভিডিঅ' আহি আছে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক বাই বাই